हेलो बंधुসকল मोर चेनेलर अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো मोर चेनेলত যদি কোনোবা নতুন হয় তো চেনেলটো সাবস্ক্রাইব কৰি থৈ দিব আৰু লগতে ভিডিওটো লাইক শেয়ার কৰি দিব আজি এটা মানে অলপ বেলেগ ভিডিও হ'ব তো ভিডিওটো অলপমান সৰু 2 মিনিট মানৰ হ'ব তো আপোনালোকে ভিডিওটো এনজয় কৰিব তো বলক আমি শীঘ্ৰে ভিডিওটো আৰম্ভ কৰো মানে আজিৰ ভিডিওৰ টপিকটো হৈছে যে পৰীক্ষা যদি আহি থাকে আপোনাৰ পৰীক্ষাৰ সময়ত আপোনালোকে কেনেদৰে পঢ়িব তাৰ ওপৰত ভিডিওটো বনাইছো সৰুকৈ বনাইছো আপোনালোকৰ কাৰণে যাতে আপোনালোক পঢ়ি আমনি নাপায় তো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব শুনক আপোনালোকে যদি পৰীক্ষা আহিছে পৰীক্ষাৰ সময়ত পঢ়ে তেতিয়া নহব পৰীক্ষাৰ সময়ত গপ কৰিছে পৰীক্ষা মানে কি হৈছে এক্সাম দিছে তেনেকৈ নহব পৰীক্ষা আপুনি আগৰ পৰাই প্ৰিপাৰেশ্যন কৰিব লাগিব আগৰ পৰা প্ৰিপাৰেশ্যন কৰিলেহে এতিয়া হ'ব বুজিছেনে আপোনালোকে ভাবিছে পৰীক্ষাৰ যদি সিলেবাস নাপায় কেনেকৈ পঢ়িম হয় নে নাই তাৰ কথা হয় আপোনালোকে স্কুলত পঢ়িলে স্কুলত পঢ়াব টিচাৰে যিখিনি শিকায় সেইখিনিকে ভালদৰে পঢ়কচোন তাই যিখিনি পঢ়াই আছে সেইখিনিয়েতো 6 মাইলি বা পৰীক্ষাত আহিব সেইখিনিয়ে পুৰা ভালদৰে পঢ়ি আছে আগৰ পৰা আপুনি পঢ়ি আছে ওকে পঢ়ি থাকিলে প্ৰশ্নটো নোট কৰি গ'ল মানে যিখিনি পঢ়ে সেইখিনি আকৌ নোট কৰক প্ৰশ্ন হল সেইটা মুখস্থ কৰক আকৌ অলপ পঢ়িলে এটা পেজ পঢ়িলে পঢ়ি আকৌ সেইখিনি নোট কৰক আকৌ সেইখিনি মুখস্থ কৰক মানে হৈ গ'ল এটা চেপ্টাৰ কমপ্লিট দুটা তিনিটা এনেকৈ হৈ যায় থাকিব হয় নে নহয় তেনেকৈ আপোনাৰ পৰীক্ষাটো হ'ব পৰীক্ষা আহি পৰীক্ষালৈ আৰু 15 দিন মান আছে আকৌ সেইখিনিকে আপুনি পঢ়ক সিলেবাস যেতিয়া দিব সেইখিনিকে আকৌ আপুনি পঢ়ক হয় নে নহয় তেনেকৈ আপোনালোকৰ হৈ থাকিব পৰীক্ষাৰ কাৰণে যদি পৰীক্ষাৰ কাৰণে ধৰা হ'ল 10 দিন মান আছে সেইখিনি পঢ়াই তাৰ কেইদিনমানৰ পঢ়াই আপুনি পঢ়িছে হয় নে নহয় তেতিয়া আপোনাৰ কি হ'ব ধৰক কালি মেথছৰ পৰীক্ষা আছে বহুত আছে ধৰ 12টা মান দিছে চেপ্টাৰ সেইকেইটাৰ যদি 10টা মুখস্থ হয় দুটা যদি নহয় সেই দুটাৰ পৰা যদি বেছিকৈ আহে কি হ'ব সেই দুটা ৰৈ গ'লে আগৰ পৰা যদি আপুনি পঢ়িলে কেতিয়াবা ক্লিয়াৰ হৈ গ'ল হয় নে নহয় তেনেকৈ পঢ়িব লাগে সেই দুটা পাঠৰ পৰা যদি আকৌ আহে কুৱেশ্যন চাৰে আপুনি নোৱাৰিব তাতে মাৰ্ক কাটা গ'ল তেনেকৈ ধৰা হ'ল আপোনাৰ অহাকালি পৰীক্ষা তেতিয়া সেইদিনা আপুনি নপঢ়িব যি আছে অলপমান পঢ়ক সেইদিনা নপঢ়িব কাৰণ আগৰ পৰা আপোনাৰ ক্লিয়াৰ হৈ আছে সেইদিনা আপুনি ধুনীয়াকৈ টোপনি মাৰক অ'কে ধুনীয়াকৈ টোপনি মাৰক টোপনি যদি আমাৰ যদি সেইদিনা যদি ক্লিয়াৰ হয় তেতিয়াহে পৰীক্ষাটো ভাল হ'ব আৰু মাইণ্ডত মানে সোনকালে কি হ'ব উত্তৰবিলাক মনত আহিব তেনেকৈ বুজিছেনে যদি আপুনি সেইদিনা যদি টোপনি নামাৰি যদি 2টা বজালৈ পঢ়ে ধৰ 4টা বজালৈ পঢ়ে আকৌ আছে 9টা বজাত পৰীক্ষাই আছে আপোনাৰ কি হ'ব দেখাটো বেয়া হ'ব তেনেকৈ আৰু এইটোৱে আছিল এটা সৰু ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ যদি মোৰ এই চেনেলটো আপোনালোকৰ ভাল লাগিল সাবস্ক্ৰাইব কৰি দিব চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আৰু লগতে চেনেলটো লাইক শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই জয়া এখন আকৌ এবাৰ লগ পাম নতুন এটা টপিকত নতুন ভিডিঅ'ত তো বাই বাই